নমস্কাৰ মই সঞ্জীৱ আৰু সঞ্জীৱ নিউ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ অৰুণাচল প্ৰদেশত। যি আচলতে হোলীৰ যি ৰং উৎসৱৰ কাৰণে আগদিনাই পৰম্পৰাগতভাৱে যি হোলিকা জ্বলোৱা যি পৰম্পৰা আচলতে যি প্ৰথা, সেই প্ৰথা ইয়াত দেখুৱাবলৈ পোৱা গৈছে। আৰু খুবেই আনন্দিত হৈছোঁ এটা কথাৰ কাৰণে, সেইটোৱে হৈ গ'ল অৰুণাচলৰ নিচিনা এখন জেগাত আমাৰ ইমান সুন্দৰভাৱে আচলতে আমাৰ এই পৰম্পৰা যে বৰ্তাই ৰাখিছে, তাৰ বাবে আমি সকলোলৈকে ধন্যবাদ জনাইছোঁ। দেখাবলৈ চেষ্টা আৰু এনেধৰণে হোলিকা জ্বলোৱাৰ আগত আচলতে সুন্দৰভাৱে পূজা পাঠ কৰি থকা দেখা গৈছে। আৰু এয়াই হৈ গ'ল আচলতে হোলিকাৰ যি অনুষ্ঠান। মই প্ৰথমবাৰৰ বাবে দেখুৱাই আছোঁ। সাধাৰণতে যিসকল বিহাৰী সম্প্ৰদায়ৰ মানুহ আছে তেখেতসকলৰ এই অনুষ্ঠানটো সুন্দৰভাৱে পতা দেখা যায়। আৰু ঠিক আৰু যথেষ্ট সংখ্যক মানুহৰ ইয়াত ভিৰ দেখা গৈছে। মই যিহেতু ৰাতিৰ আন্ধাৰ, সিমান পোহৰ নহয়, সেয়েহে মই এই ভিডিঅ'টোত আপোনালোকক অলপ আন্ধাৰ যদিও মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ আচলতে হোলিকা অনুষ্ঠানটো কি, হোলিকা অনুষ্ঠানটোৰ বিষয়ে মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। চাওক, মই দেখুৱাই আছোঁ। जितने जन हैं, जितने परिवार हैं, उन सभी के कल्याण के लिए दे दीजिए। यहाँ जितने जन हैं, जितने परिजन रहते हैं, जितने परिवार रहते हैं, आसपास के सभी के कल्याण के लिए, सभी के उन्नति के लिए ईश्वर से प्रार्थना करेंगे। 5 गायत्री मंत्र पढ़ेंगे। ओम भूर्भुवः स्वाहा तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। ओम भूर्भुवः स्वाहा तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्। ৰাজ্য অৰুণাচল প্ৰদেশত এনেকৈ আচলতে এই অনুষ্ঠানটি ইয়াত আয়োজন কৰা দেখা গৈছে। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। মই ৰাস্তাৰ পৰা ধৰি দেখুৱাইছোঁ, যথেষ্ট সংখ্যক মানুহৰ ইয়াতে আচলতে উপস্থিতি হৈছে। আৰু সেই উপস্থিতি দৰ্শকসকলৰ মাজত মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ কেনেধৰণে আচলতে এই অনুষ্ঠানটো পতা যায় আৰু ইয়াত কেনেকৈ অগ্নি সংযোগ কৰা যায়, মই সেয়া দেখুৱাই আছোঁ আপোনালোকক। চাওক, अग्निं दूतं पुरोदधे अव्यवाहमुपब्रुवे देवाम् आसादयादि। थोड़ा मिष्ठान चढ़ा दीजिए। ओम अग्निदेवताभ्यो नमः। मिष्ठान लेके अग्निदेव को मिष्ठान समर्पित करिए। ইয়াৰ পৰাই আচলতে এই হোলীৰ আৰম্ভণি। ইয়াৰ পিছৰ পৰাই ৰং খেলা আৰম্ভ কৰিব। এনেধৰণে এই হোলিকা অনুষ্ঠানৰ শেষতে আচলতে হোলী খেলা আৰম্ভ কৰে। হোলীৰ যি পৰম্পৰা, সেই পৰম্পৰা তেখেতসকলে বজাই ৰাখিবলৈ চেষ্টা কৰিছে আৰু সুন্দৰ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এতিয়া আমি আপোনালোকক মই দেখুৱাই আছোঁ ইয়াত কেনেধৰণে আচলতে কেনেকুৱা ধৰণৰ পৰম্পৰাৰ হোলী আচলতে খেলে। সেই হোলী খেলাৰ যি প্ৰাক মুহূৰ্ত, সেই প্ৰাক মুহূৰ্তৰ মই সময়খিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চাওক কিমান সুন্দৰভাৱে আচলতে ৰং ৰহস্য কৰিবলৈ দেখা গৈছে। এই হৈ গ'ল অনুষ্ঠান, এই হৈ গ'ল হোলিকা অনুষ্ঠান। যিসকলে আচলতে এই অনুষ্ঠানটোৰ বিষয়ে আগতে দেখা নাছিলে বা কেনেধৰণে অনুষ্ঠানটো উদযাপন কৰি দেখা নাছিলে, তেখেতসকলৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু যিহেতু এটা পৰম্পৰাৰ লগত জড়িত হৈ থকা বস্তু, সেয়েহে এই অনুষ্ঠানটি আজি মই নিজেও ইয়াত উপভোগ কৰিবলৈ পাই নিজে আনন্দিত হৈছোঁ। আৰু মই এই আয়োজক সমিতি যিসকল আয়োজক সমিতিয়ে আচলতে এই অনুষ্ঠানটো পাতিছে, সেই অনুষ্ঠানটো পতা প্ৰত্যেকজন আয়োজক সমিতিলৈ মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।